ওলাইছো তাৰ পৰা আজি তোৰ মতে মই দি আছো মুছলিম মাৰা তাৰ জুতি মই দি আছো আজি কোন দুখী কোন নিদিকো চব ওলাই আছে গাবুৰা আহি আছে চেনে এইবাৰ লোকলি ভাল আছে ইটো চেনে এইবাৰ নেকি আহি আছে ক'ত যাবা আইছা মিটিং আনিছে হে তেৰিকা আমি জমুতিয়াতে ঘৰ চাউলকেইটা আনা যাব পাৰলো হয় একে দেখাই পালে মিটিঙত আহে আছে নি এইবাৰ তুমি আকৌ কি হ'লে জঞ্জাল কৰি দিয়া মাৰে কি হ'লা হে তেৰিকা মই একে নাযাওঁৱে নেকি হাতখনো বিষ হৈ আছে জয় আছে নি একো নহয় একে নাযাওঁৱে জয় আছে নি একো নহয় দাড়ি মহা কাটি কেনে দেখা কৰি লৈছি তিনি মই হানা লগাইছি সংকা দিল কি নহল জয়টা মুদ দাই কাছে তো কি হইছে কোনবা যে মিটিং হাই থাকিলে কি হবে যায় এ মুকা তো কই থাকবো এই কাছে তো কি হইছে হে কারা দেখনো উন্নতি নাই দাড়ি পা যেন দেখাত পা কামুৰা ৰখি আছে কি যে ফোনটি ৰদ দিছে চশমা জপি নিলো কোলা হৈ যাবা আকৌ কোলা এই ৰদতে যে কি মিটিং পাতে নাহিলেও বেয়া পাবো কোন ফোনটি যাবা বেয়া পাবো কিন্তু ফ্রি আইব নহয় কোলা হ'ব নেকি ৰদ চশমা জপি নিলো আকৌ মিটিং আছে নাকি তুমি নাজা নেকি ইফালে হে ৰখাইছা ৰহাটো বাইদেউ মই বাইদেউতে ঘৰ পৰা আহাৰ দৰকাৰ আছে যাম কালটা আহিবি কিন্তু দেবা তুমি তো হ'ব দে বাইদেউ ও কি সেরা গাল সব দেখি ফেলা ঘুর পাকতে দি মিটিংৰ পৰা আহ যাই না আজি আমি ফুলি চেপু হৈ জানি খাব লাগিব বাদ দি মই একা বহি এলাম কি হল বাৰু এইখন কাজিয়াখন কেনেকে লাগছি মই ভালকে নাজলে হেতকা হচ্ছে বাৰু কোন কিহৰ কাৰণে লাগছি কাজিয়াখন নমস্কাৰ গাঁওবুঢ়া দেউতা এই মুছলিটো মাছি কিহৰ কাৰণে মাছি জানা এই চলিটা মুছলিটা লগৰ আগতে এই মুছলিটো বিনা কাৰণে মাছি সেই কাৰণে মই এটা নিয়া লাগে এই চলি এইটা মুছলিটো কিয়া মানে এইখিনি পৰ্যায়লৈ আহি কোন মাইনা তোমাৰ নামটো ক গাঁৱৰ এটা এইটো মোক কি হে আপুনি সব মাইনাহে বাচ্চাৰ অবৰেচন বাৰু মুৰাই ভুল হল দেখিলে বাদ দি এটা হেৰি কৰছো মেলখন মাৰা আগতে ঠিক কৰি লওঁ ও কবিতা জি মিটিং চাটা নাই নেকি আছে না এইবাৰ মই নাজানো এটো বড়াতে জানে আছে 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 নেই ভাই সব আছে নাহা নাহা খাব লাগব চাহ লাগিলা আজি বহুত বস্তু আনছো মই গাঁৱলীয়া দেউতা মই তো দেউতা মই এই চলিটো মোৰ নিজা চলি বুলিহে মাছিলো কিন্তু এটা বহুত দীঘলীয়া কলা মোৰ চলিয়া জানে নহয় ইয়া কিমান মাছছো মোৰো হাকি দিয়া মানুহ আছে নহয়
কোননো তোৰ সাক্ষী দিয়া মানুহ তোৰ আকৌ কোননো সাক্ষী দিয়া মানুহ কোন তোৰ চানেহি চেনি বাই মুখখন কিয় মেলি আছা একো হোৱা নাই দে একো হোৱা নাই দেখিবি আৰু কিবা খাম মুচি আছা কিবা চিন্তাত থকা লাগছিয়া চেনে হেনো কোন দেউতা মই চেনেহি তাৰ দেউতা মোক মাফ কৰি দিম মই এইবিলাক ভুল নকৰোঁ আৰু ববিতাও মাফ কৰি আহি কিমান চাহৰে মাথা মাৰিছিলি তেনেহ'লে চবতকৈ তয়ে দেখি দেখোন তয়ে যত গুটি খাই তয়ে লুগেছিলি হ'ল এতিয়া বাৰু মিলা প্ৰীতিকে চল আৰু মোৰো ভোক লাগছি এতিয়া ভাতটো খাৱা আৰু কামুৰাৰ হৈ গ'লে মাতো দিবা ববিতা আৰু তই মোক মাফ কৰি দিম এটা লিখিলে তই চাবা লাগি আহিছিল মোৰ যদি কোনো যদি নাছে মোক কেনেকৈ বিয়া হৈ যাওঁ হ'ব দে চেনেহি বাই দে চেনেহি বাই হ'ব দে তোকনো আমিনো কি ধৰি থাকিম তই নোৱাৰো এইখন গাঁৱত কেইদিন নাথাবি তই এখন বিয়া হৈ যাবি তোক বোলে এখন বেয়া আছে চাকৰি কৰাই আমি এনেও লগ তেনেও লগ তোৰ আৰু মইতো লগে হৈ থাকা লাগব তই নাখিবিয়ে কিনো কৰিম দেৱাই চেনেহি বাই বেয়া নাপাবি তই আজিবা আমি মাফ কৰি দিলোঁ ববিতা বাইদেউ আৰু তোৰ বাইদেউ চেনেহি বাই আৰু আকৌ ইনকা থৈ নাখিবি চেনেহি বাই আকৌ বিয়া হ'লে আমিয়ে লাগি ভাগি দিব লাগিব কিয় ধৰি থাকিমে কবিতা গোটেইকেইটাই লগ মিলা প্ৰীতি হৈ থাকিব লাগিব হে চেনেহি বাই তই সেইদিনা ৰঙালাওটো দেখিছিলি তোৰ বিয়াতে দিম দে ৰঙালাও মই চাউলখিনি দিম দে চেনেহি বাই তোৰ চেনেহি বাই মই গেলামালৰ বস্তুখিনি দিম দে যোৱা পিছে